2000 চনৰ ধুবুৰী এটি পৰিত্যক্ত ঘৰলৈ আগমন ঘটে দুজন ডেকা মেডিকেল ৰিপ্ৰেজেণ্টেটিভৰ। মনত অনেক আশা, নতুন ঠাইৰ নতুন মানুহৰ মাজত তেওঁলোকে কৰ্মজীৱন আগবঢ়াই নিব। পিছে আগমনৰ প্ৰথম দিনাখনেই তেওঁলোক মুখামুখি হ'ল এক অবাঞ্ছিত পৰিৱেশৰ। যিটো ঘৰত তেওঁলোকক থাকিবলৈ দিয়া হৈছিল সেই ঘৰটো সেইখিনি ঠাইত পৰিচিত হৈ আছিল ভূত বাংলা হিচাপে। চৌদিশে যেন এক নিমামা পৰিৱেশ, এক অবৰ্ণনীয় আৰু অপ্ৰকাশ্য শংকা, চাপ আৰু ভীতিগ্ৰস্ততা। তেওঁলোকৰ মনত কৌতূহল হ'ল, ঘৰটোত কি আছে, ইয়াৰ অতীত কি, ইয়াৰ ইতিহাস কি। ঘৰটোৰ সম্পৰ্কে তেওঁলোকৰ যি কৌতূহল সেয়া নিবাৰণ কৰিবলৈ আগবাঢ়ি আহিল সেইখিনি ঠাইৰে এজন বিশেষ ব্যক্তি, যিজন ব্যক্তিয়ে সেই ঘৰটোৰ ইতিহাস গম পাইছিল। পৰিশেষত এই তিনিওজন ব্যক্তি মিলি একেলগে যাত্ৰা কৰিলে এৰি থৈ অহা অসমৰ সেই চোৱা অতীতলৈ, যি চোৱা অতীতত আজিও প্ৰবাহিত হৈ আছে সেই বিশেষ ঘৰটোৰ চাহৰোদ্ধকৰ এক ইতিহাস। কুৰি শতিকাৰ 70-80 দশকৰ কথা। কৰ্মজীৱনৰ পৰা অৱসৰ ল'বলৈ মাত্ৰ এবছৰ বাকী থকা অৱস্থাত জিলা ন্যায়াধীশ উপেন্দ্ৰনাথ ৰাজখোৱা আৰু তেওঁৰ পত্নী ধুবুৰীলৈ আহে। তেওঁলোকৰ লগত আহে তেওঁলোকৰ তিনিগৰাকী কন্যা, ক্ৰমে নিৰ্মালী, জোনালী আৰু ৰূপালী। কৰ্মজীৱনত অমায়িক আৰু মাৰ্জিত হিচাপে পৰিচিত আছিল ৰাজখোৱা। ব্যক্তিগত জীৱনত দুই এটা সংঘাত আছিল, কিন্তু সেয়া সীমাৰ ভিতৰতে আছিল। পৰিয়ালটো ধুবুৰীলৈ অহাৰ এবছৰৰ পাছত তেওঁলোকৰ খবৰ ল'বলৈ আহিল সেই সময়ৰ অসমৰ অপৰাধ অনুসন্ধান বিভাগৰ DIG আৰু তেওঁলোকৰ ঘনিষ্ঠ বৰদা শৰ্মা। পিছে বৰদা শৰ্মাই ঘৰটোলৈ আহি পৰিয়ালটোৰ এজন সদস্যকো লগ নাপালে। সম্পূৰ্ণ ঘৰটো খালী। কলৈ গ'ল ৰাজখোৱা আৰু তেওঁৰ পৰিয়ালটো? কলৈ গ'ল তিনিগৰাকী কন্যা? ৰহস্যৰ আশ্চৰ্যৰ মাজত বৰদা শৰ্মা সোমাই পৰিল আৰু ৰহস্যৰ এই কুঁৱলী ভেদিবলৈ তেওঁৰ নেতৃত্বতে অসমৰ আৰক্ষী আৰু অপৰাধ অনুসন্ধান বিভাগে অভিযান চলালে। অভিযানৰ অন্তত যিবোৰ সত্য পোহৰলৈ আহিল সেইসমূহ সত্যই তেওঁলোকৰ বুকু কঁপাই তুলিলে। আমাৰ জন্মৰো ভালেমান বছৰ আগতে ঘটি যোৱা যি হত্যাকাণ্ডৰ ঘটনাই অসমকে ধৰি সমগ্ৰ ভাৰতত তীব্ৰ চাঞ্চল্য আৰু চেপা উত্তেজনাৰ সৃষ্টি কৰিছিল, যিটো ঘটনাক লৈ অসমবাণী কাকতে 1970 চনৰ 28 আগষ্টৰ পৰা এক ধাৰাবাহিক প্ৰতিবেদন প্ৰকাশ কৰিছিল। চামেলি মেমচাবৰ স্ৰষ্টা নিৰুজ চৌধুৰীয়ে পাছলৈ লিখিছিল এখন বিশেষ গ্ৰন্থ। সেই ঘটনাটোক লৈয়ে শেহতীয়াকৈ নীলোৎপল গোহাঁইয়ে লিখি উলিয়াইছে ৰাজখোৱা মাৰ্ডাৰ্ছ। লেখক নীলোৎপল গোহাঁই ইতিমধ্যেই দ্য লেজেণ্ড অৱ লাচিত বৰফুকনৰ জৰিয়তে চৰ্চালৈ আহিছে। এইখন তেওঁৰ দ্বিতীয় গ্ৰন্থ। দুটা সমান্তৰাল পটভূমিত বৰ্ণিত হোৱা এই বাস্তৱধৰ্মী অপৰাধমূলক গ্ৰন্থখনৰ তথ্য উৎস হৈছে নিৰুজ চৌধুৰীৰ বিচাৰক ৰাজখোৱাৰ ফাঁচী। সাংবাদিক হিৰণ্য কুমাৰ বৰ্মন ধুবুৰীৰ প্ৰাক্তন সহকাৰী আয়ুক্ত বিস্তীৰ্ণ বৰুৱাৰ পৰা অনেক তথ্য সংগ্ৰহ কৰি আৰু একাধিক বাতৰি কাকতৰ প্ৰতিবেদন, বিচাৰনামা, আলোকচিত্ৰ আদি খুচৰি লেখক গোহাঁয়ে এই গ্ৰন্থখন যুগতাইছে। উল্লেখনীয় যে গ্ৰন্থখনৰ আধাৰত এখন হিন্দী ছবি নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে। ছবিখনৰ মুখ্য চৰিত্ৰত বলিউডৰ বহুচৰ্চিত অভিনেতা নাৱাজুদ্দিন ছিদ্দিকীয়ে অভিনয় কৰাৰ কথা। আমি ছবিখনৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰিলোঁ।